গাইজ চাওঁতে চাওঁতে দেখোন 10টাই বাজিলে। আজি দিনটো হৈছে 28 তাৰিখ 28 জুন 2025। নহয় আজি শনিবাৰ হয়। ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ, মানে মই এইবোৰ ইমান বনাই নাথাকোঁ বা হেৰি কৰি নাথাকোঁ, বাট আই থিংক টুডে ইজ এ স্পেচিয়েল অকেজন বিকজ ইংলিছতে কৈ পাইছোঁ। মানে কথাটো এনেকুৱা, আজি বিয়া পতাৰ পিছত মানুহজনী প্ৰথমবাৰৰ কাৰণে মোৰ কৰ্মস্থলী বাংগালোৰলৈ আহিব। দিনটোৰ পৰিক্ৰমাখিনি মই তাকে ভাবিছোঁ ধৰি ৰাখোঁ বুলি। বহুতোপা কাম পৰি আছে। নম্বৰ 1 ঘৰটো চাফা কৰা, কাপোৰ কানি অকণমান পৰি আছে, পাকঘৰটো পৰি আছে চাফা কৰিবলৈ। আই থিংক অলপমান দীঘলীয়া কাৰ্যসূচী হ'ব যেন লাগিছে আজিৰ দিনটো। বৰ্তমান বেংগলোৰত আই থিংক মোটামুটি ৰ'দটো অলপ অলপ ওলাইছে। আৰু যদি আপোনাক মই বাহিৰৰ দেখাবলৈ যাওঁ, এইটো একচুৱেলি বেডৰুমৰ কাৰণে অকণমান লাইট এটা লগালোঁ আৰু অলপ বাহিৰত বৰ্তমান বাহিৰৰ পৃথিৱীখন বৰ্তমান সময় হৈ আছে 5:53। বহুতখিনি কাম মই অলৰেডি কৰি ল'লোঁ। কাপোৰখিনি ধুলোঁ, পাকঘৰৰ জাবৰ জোঁথৰবিলাক খালী কৰিলোঁ, ঘৰকেইটা অলপ ঝাৰু মাৰিলোঁ। মোটামুটি কামখিনি হৈ গৈছে বুলি ধৰি লৈছোঁ। খোৱা বোৱাখিনিও বনালোঁ। তাই আহি পোৱাৰ আগে আগে কিবা এটা বনাম আৰু, মানে দুপৰীয়া সাঁজটো মই বনাই মেলি খালোঁ আৰু নিশাৰ সাঁজটো বনাম। অলপ সময় আছে। 7:45 লেণ্ডিং কৰিব বেংগলোৰত তাই। এটা বস্তু আপোনালোকক দেখাব বিচাৰিছোঁ। মই চাই আছোঁ একচুৱেলি তাই ফ্লাইটখন বৰ্তমান ক'ত পাইছেহি, আৰু আপোনালোককো মই পটককৈ দেখাব বিচাৰিছোঁ। এই ইয়াতে মই চাই আছোঁ গোটেইখিনি। মই এইখন ফ্লাইট হয়, ৱেবছাইটটোত যদি যায় ফ্লাইটৰ ডিটেইলছটো অলৰেডি আহি যায়। ইয়াত যদি মই লোকেট অন মেপ কৰি দিওঁ, এয়া যদি আপুনি চাই আগৰতলাৰ পৰা অলৰেডি ওলাইছে। আগৰতলাৰ পৰা ওলাই এনেকৈ এই আঁচডাল দেখিছে নহয়, এডালেই ফ্লাইটৰ পাথটো হয়, মানে এইটো ৰাস্তাই আহি আছে। বৰ্তমান পাইছেহি এইখিনিত বাহৰামপুৰ চামৱেৰ, মানে বংগোপসাগৰৰ ওপৰত আছে বাহৰামপুৰ, উৰিষ্যা। তো এইটো ৰাস্তাই আহি আছে। আহি আৰু কিমানডোখৰ জাৰ্ণি বাকী আছে। ইয়াত আহি লেণ্ডিং কৰিবহি। এইটো হ'ল বেংগলোৰ এয়াৰপৰ্ট। বেংগলোৰ এয়াৰপৰ্টত লেণ্ডিং কৰিবহি, সময় আছে। গতিকে আপোনাক যদি অভাৰঅল ভিউটো দেখাওঁ, বৰ্তমান ভাৰতবৰ্ষৰ ওপৰেদি কিমান প্লেন গৈ আছে চাওক। ইমান হ'বা প্লেন এট দ্য মোমেণ্ট, এই মুহূৰ্তত ভাৰতৰ ওপৰেদি গৈ আছে। তাৰে মাজতে এইখন প্লেনত তাই আহি আছে 6E525। এই প্লেনখনতে আহি আছে, জুম কৰি দেখাই আছোঁ। আগৰতলাৰ পৰা ওলালে, আগৰতলাৰ পৰা ওলাই এনেকৈ আহি বৰ্তমান বংগোপসাগৰৰ ওপৰেদি আহি বাহৰামপুৰৰ ওচৰত ক্ৰছ কৰিছে। এইখিনি ডিটেইলছ দেখিছে আপোনালোকে।
আগৰ ফ্লাইট 16:41 4টা 41 ওলাইছে 7:30 পাবহি বুলি দেখাইছে বৰ্তমান 2 ঘণ্টা 46 মিনিট এট দ্য মোমেণ্ট 36,000 ফিট অল্টিটিউডত আছে তাৰ আগলৈ যদি মই যাওঁ আৰু এটা টেবত মই খুলি থৈছিলোঁ ইয়াত একচুৱেলি আপোনালোকে চাব পাৰে গোটেই জাৰ্ণিটো একচুৱেলি চাব পাৰে সময় আছে আৰু মানে 6টা বাজিলেই অলৰেডি 1 ঘণ্টা সময় আছে কিমান ফ্লাইট ৰৈ আছে চক গোটেই পৃথিৱী মানে গোটেই ৱৰ্ল্ডত চক কিমান ফ্লাইট ৰৈ আছে গোটেই আকাশখনত ফ্লাইটৰে ভৰ্তি আৰু সেইটো যদি মই ভাৰতৰ আকাশৰ ওপৰত যদি জুম কৰি চাওঁ এইটো হ'ল 6C25 এখন ভাৰতৰ আকাশৰ ওপৰত অকণমান পৃথিৱীখন দেখাওঁ বুলি ভাবিছোঁ আপোনালোকক এইটো বেডৰুমটো ছেট কৰি থৈছোঁ গাৰু কভাৰ চব ধোৱা হৈ গ'ল সেইটো কাৰণে গাৰু কভাৰ লাগি থকা দেখা নাই বৰ্তমান গতিকে বেয়া লগা নাই এনেই চফাই কৰি থৈছোঁ বাৰু ইমানো লেতেৰা কৰি থোৱা নাই গতিকে কমপ্লেইন আৰু পাকঘৰটো মোটামুটি চফা কৰিলোঁ এইটো দেখাব যাওঁ এয়া পাকঘৰ বেচিন চফা চব চফা ভাত অলৰেডি বনাই থৈছোঁ বিট চব্জি বনাইছিলোঁ চ' পাকঘৰ ইজ অলছ' ক্লিন মোৰ ফালৰ পৰা যিমানখিনি হৈছে আৰু কৰিছোঁ আৰু তাৰপিছত এতিয়া অকণমান বাহিৰৰ জগতখন দেখাওঁ বলক অলপ বাহিৰটো নাই এইবোৰ মই কাপোৰ ধুই অলৰেডি বেলকনিত শুকুৱালোঁ অলপমান টেৰেছখন আপোনালোকক দেখাই দিওঁ বলক বতৰটো প্ৰায় এনেকুৱাই হৈ আছে এইকেইদিন ডাৱৰ দেখাই আছোঁ ৰ'ব আৰু ওপৰত গৈছোঁ একদম ওপৰত আহি গ'লোঁ হাৱা মাৰি আছে খুব ধুনীয়াকৈ ওপৰৰ পৰা যদি দেখাওঁ আকাশখন এনেকৈ চব ৱায়াৰ চলি আছে আৰু কংক্ৰিটৰ জংঘল চব বতৰ কমপ্লেইন কৰিব নোৱাৰে আৰু খুব ধুনীয়া 7:30 মানত মই যাম বুলি ভাবিছোঁ বাছ ষ্টপেজত গৈ অলপ বস্তু বাহানিবিলাক ধৰি পিক আপ কৰি ল'ম that's the idea so চাওঁচোন কি হয় আৰু এটা কথা মই ক'ব বিচাৰিছোঁ মানে বহুতে হয়তো ভাবিব পাৰে অ' মাই গড ইউটিউব ভিডিঅ' বনাইছে
ইউটিউবৰ পৰা কিবা ইনকম কৰিব নেকি, ব্লগাৰ হ'ব নেকি, এনেকুৱা একো প্লেনিং নাই মোৰ। একদম চিম্পুল কথা, মানে অকণমান মানে কিছুমান বস্তু মাজে মাজে মানে মই সাঁচি থ'ব বিচাৰিছোঁ। চ' ভৱিষ্যতে যেতিয়া নেক্সট প্ৰজন্মটো আহিব, মানে চিধা চিধি যদি কথাটো ক'বলৈ যাওঁ, কেতিয়াবা যদি ল'ৰা ছোৱালীয়ে সোধে তেতিয়া একচুৱেলি দেখাবলৈ হ'ব যে ল'ৰা ছোৱালী মাকে বেংগলোৰলৈ আহিব অহা দিনাখন বাপেকে কি কি কৰিছিলে। চ' আইডিয়াটো সেইটো। পইচা ঘটা কোনো ইচ্ছা নাই ইউটিউবৰ ভিডিঅ' চলাই পিনি, এইটো জাষ্ট এটা ধৰি ৰাখিব বিচাৰিছোঁ, মানে কিমানখিনি ইফৰ্ট মই দিছোঁ, মানে ইন টাৰ্মছ অফ ঘৰ চফা কৰাৰ পৰা আদি কৰি গোটেই প্ৰস্তুতিখিনি, আৰু মানে অবভিয়াছলি এইটো মোৰ কাৰণে এটা ডাঙৰ এডভেঞ্চাৰ বুলিয়ে ক'ব লাগিব। আৰু তেনেকুৱাই আৰু বিশেষ একো এজেণ্ডা নাই। চ' তাই অহালে ৰৈ আছোঁ বাৰু, আৰু বস্তু কেপচাৰ কৰি থাকিম, দেখুৱাই থাকিম বাৰু, চাই থাকক। নেচালেও একো নাই, এইটো জাষ্ট পাৰ্চনেল ৰেকৰ্ডিং হয়। অ'কে, 7:30 হওঁ হওঁ হৈছে। মই স্ক্ৰীণত একচুৱেলি চাই আছোঁ, ফ্লাইটখন প্ৰায় আহি পাওঁৱে হৈছে। লেটছ চি, মই স্ক্ৰীণত দেখাই আছোঁ আপোনালোকক ফ্লাইটখন কেনেকৈ আহি আছে, গোটেই গতিপথটো, আৰু বেংগলোৰ এয়াৰপৰ্টত গতিবিধিটো কেনেকুৱা কি চলি আছে, গোটেইখিনি আপোনালোকে স্ক্ৰীণত ডাঙৰকৈ চাব পাৰিব এতিয়া।
সময় হৈ আছে 9:32 অংকিতা আহি পাবহি হৈছেহি নিয়েৰেষ্ট বাছ ষ্টপেজৰ পৰা মই আনিবলৈ গৈ আছোঁ আই থিংক আজি অলপ সোনকালেই পাবহি বুলি ক'ব লাগিব মানে জেনেৰেলি বেংগলোৰ এয়াৰপৰ্টটো অলপ আউটস্কাৰ্টত হয় আৰু ঘৰ আহি পাওঁতে 2 পৰা 2.5 ঘণ্টা সময় লাগি যায় চ' আজি উইকেণ্ড বুলি অলপ চাগে ট্ৰাফিক কম আছে বুলি মই ধৰিছোঁ চ' অলপ আগবাঢ়ি যাওঁ নিয়েৰেষ্ট বাছ ষ্টপেজলৈকে বেগ চেগ অলপ বেছি আহিছে গধুৰ আহিছে বুলি কৈছে গতিকে অলপ সহায় কৰি মেলি আগবঢ়াই আনোগৈ অ'কে বাংগালোৰ চহৰ খোজকাঢ়ি গৈ আছোঁ মোৰ জেগাটোলৈ পিক আপ কৰিবলৈ অলপমান খালী হৈ আছে পুৰা এখন বাছতে আহি আছে তাই এখন ৰখিবকে গৈ ৰখিলেহি ফাইনেলি পালেহি দেই পালেহি ফাইনেলি অটো পাই গ'লি দেই ফাইনেলি অটোত উঠিছে অটোত ভিডিঅ' কলৰ নিচিনা ভালকৈ ভিডিঅ' কৰিব পাৰিলা হা 3028 ভিডিঅ' কলৰ নিচিনা ভালকৈ ভিডিঅ' চুট কৰিব Okay, we will do it. Don't worry. গৈ আছোঁ এতিয়া ফাইনেল ষ্টেপ খোজকাঢ়ি আহিলোঁ মই ইয়ালৈকে এইটো সাধাৰণ কথা নৰ্মেল কথা খোজকাঢ়ি অটত গৈ আছিলোঁ আজি অলপ দোকান পোহাৰবিলাক বন্ধ ছেটাৰডে কিন্তু ট্ৰেফিক একে আছে ফাইনেলি আহি পাই গ'লোহি ভাগৰে জুগৰে কি ক'বা কেনেকুৱা লাগিলে জাৰ্ণিটো বহুত আমনিদায়ক লাগিলে অ'কে লেটছ গেট ইন চাইড ৰ'বা আমাৰ ঘৰত এটা নিয়ম আছে এখন পেইণ্টিং বনাই গ'ল প্লিজ থিয় হোৱা ইয়াত চাব নালাগে অহা আগতে থিয় হৈ অহা আগত তেতিয়াহে গম পাম কিমান কেজি বাঢ়ি আহিলে এইটো আৰম্ভণি এইটো 67.55 ভেৰি গুড 67.55 লৈ আহিছে দেই অ'কে আহি মেলি অলপ ফ্ৰেছ হৈ লৈছোঁ আৰু এতিয়া খাবলৈ বুলি আজি এয়া এক কাৰী বনালোঁ ইয়াত ভাত ৰেডি হৈ আছে এক কাৰী আৰু ইয়াত মই দিনতে বিট চব্জি বনাইছিলোঁ অলপ গৰম হ'বলৈ থৈ দিছিলোঁ চ' নাথিং ফ্ৰম আউটছাইড সকলো ঘৰুৱা খানা ধুনীয়াকৈ এক কাৰী বনি আছে ন' ফেঞ্চি মছলা ন' জলকীয়া আৰু ইয়াত ধুনীয়াকৈ গৰম ভাত চ' এতিয়া আকৌ পেট পূজা কৰিব লাগে আৰু ৰিলেক্স কৰি শুব লাগে চ' এইখিনিয়ে আৰু আজিলৈ ইয়াতে আহিছোঁ আৰু দেই অ'কে বাই